গাইছ আজি সব খেলি মেলি হৈ গ'ল ৰাতিপুৱা ভাবিছিলোঁ ধুনীয়াকৈ গা পা ধুই চাইকেল লৈ এটা ট্ৰেভেল ব্লগ বনাম কিন্তু লগৰজন একদম বোলে বিজি কামত আজি সি যাব নোৱাৰিলে সেইকাৰণে আজি কোনোফালে নহ'ল আৰু কামতো যোৱা নহ'ল আজি তো ভাবিছোঁ ঘৰতে থাকি এনে এটা ব্লগ বনাই দিওঁ আপোনালোকৰ লগত আৰু ঘৰতনো কি কি কৰোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম তো গাইছ আৰম্ভ ব'লক ভিডিঅ'টো আৰম্ভ हेलो गाइस गुड मॉर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल तो चलिए वीडियो को शुरू करते हैं এতিয়া আমি আহি গ'লো বাৰীৰ পিছফালে তাৰপিছতে আপোনালোকক বস্তু এটা দেখাম এতিয়া এইকেইটা পাৰিব আহিছে এইকেইটা পৰুৱা কামোৰ খাব আহিছে এনে আমাৰ ঘৰৰ পিছফালে আছে গছজোপাৰ কাৰণে ভাবিছোঁ এনেই পাৰে খাওঁ আৰু আহি গৈছোঁ পৰুৱা কামোৰ খাবলৈ দিয়া কামোৰ খা পাৰিম কেনে টেনচন হৈ গৈছে সেইকেইটা পাৰি দিয়া আগত এইকেইটাহে পাৰিব লাগে এইকেইটা নাপাৰিলেও নাই হ'লে পৰুৱা কামোৰ খাই খাই পৰুৱা পাৰিব নোৱাৰা কিছু ইমান কামোৰে ৰে আমাৰ এইখন অস্ত্ৰ দি নহ'ব ডাঙৰ অস্ত্ৰ আনিব লাগিব এইখন একদম ফাল্টু অস্ত্ৰ তো আমি এতিয়া ডাঙৰ অস্ত্ৰ আনিব পঠাই আছোঁ মানুহ তো আমাৰ ডাঙৰ অস্ত্ৰ আহি গৈছে এতিয়া গৈ আছোঁ পৰুৱা কণী আঁতৰাব পাৰিবলৈ এইকেইখন ল আমাৰ আমলৰি পাৰা হৈ গ'ল এতিয়া যাওঁ লৈ যাওঁ পৰুৱা কামুৰিব ফাইনেলি আমাৰ ইমানখিনি পৰুৱাটো ওলালে এতিয়া এইখিনি ভাজিব এইকণ আছে গৈ পৰুৱা কণী আমি ভাত খাই কৰি এইকণ ৰাখিছোঁ বনোৱাৰ আগত ভিডিঅ' বনাই হোৱাৰ পাছত ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া খাই হোৱাৰ পাছত ভিডিঅ' বনাইছোঁ এতিয়া আমি বিয়ালৈ যাব ওলাইছোঁ গৈ আছোঁ বিয়ালৈ যাৰ বিয়ালৈ গৈ আছোঁ তাই মোৰ লগৰ ফ্ৰেণ্ডে হয় একেলগে স্কুলৰ লগৰ হয় বেছি দূৰ নহয় ইয়াৰ পৰা সেইকাৰণে খোজকাঢ়ি আহি আছোঁ তো ব'লক মোৰ লগতে আপোনালোকেও এনজয় কৰক ভিডিঅ'ৰ জৰিয়তে তো এতিয়া ডাইৰেক্ট একদম বিয়াতে লগ পাম আৰু আহি পাই গ'লোঁ বিয়া কইনা মাছ মাংস আহি আছে খাই দিওঁ আৰু খাই ব হ'ল বিয়া ঘৰৰ পৰা ওলালোঁ এতিয়া বৰ্তমান কামোৰ খা সন্ধিয়া হৈ গ'ল বিয়া খাই অহালৈ এতিয়া মই যাওঁ দোকানলৈ ৰিচাৰ্জ খতম হৈ গ'ল ৰিচাৰ্জ কৰি আহোঁ আৰু দুটা পাপৰৰ পেকেট আনিছিলোঁ তো বেয়া ওলাইছে এইকেইটা ৰিটাৰ্ণ কৰিব যাওঁ চাইকেলখন বহুত লেতেৰা হৈ আছে এইকেইদিন ধুবলৈ সময় পোৱা নাই ধুব লাগিব লাহে লাহে মুচিব লাগিব বোকা এইকেইদিন বৰষুণ দি আছে আজি গোটেই দিনটো বৰষুণে দি আছিলে এতিয়া অলপ এৰিছে খালি